গুড মৰ্নিং। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আমি আজি খোজকাঢ়িবলৈ আহিছোঁ। এইকেইদিন প্ৰায়ে আহিয়ে আছোঁ। আজি ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। এতিয়া আমি খোজকাঢ়িবলৈ গৈ আছোঁ। মই আহিছোঁ, মানুহজন আৰু আমাৰ সৰুটো গুডলু। তেন্তে আহকচোন ব্লগটো আৰম্ভ কৰোঁ। এয়া আগত গৈ আছে এইটো গুডলু, চাইকেল চলাই, আৰু এইজন মানুহজন। এইখন আমাৰ গুডলুৰ নতুন চাইকেল। আজি চাইকেল লৈ আহিছে। কেনেকুৱা লাগিছে চাইকেল চলাই? ভাল লাগিছে। এই দুটা আমাৰ লগত সদায় আহে, টেডি আৰু বাবু। ব'লক ঘূৰো এতিয়া। খোজকাঢ়ি ঘৰ আহি পালোহি। পাই কৰি মুখ হাত ধুলোঁ, ব্ৰাছ কৰি ল'লোঁ। এতিয়া এয়া খাই লওঁ এগিলাচ গৰম পানী। সদায় ৰাতিপুৱা সুদা পেটত মই খাওঁৱেই গৰম পানী, এগিলাচ বা দুগিলাচ খালে ভাল হয় আৰু দিনটোৰ কাৰণে। তেন্তে খাই লওঁ, আকৌ লগ পাই আছোঁ। ৰাতিপুৱা খোৱা বোৱা কৰিলোঁ, কৰি আজৰি হ'লোঁ। এতিয়া ভাবিছোঁ এটা কেক বনাম। তাকে ভাবিলোঁ আপোনালোককো দেখাওঁ। এতিয়া মই কেকটো আৰম্ভ কৰি লওঁ। এটা মই আজি চিম্পুল কেক বনাম। তাৰ বাবে এয়া ময়দা এবাতি লৈছোঁ, চেনি একাপ, ৰিফাইন একাপ, গাখীৰ একাপ, কণী দুটা, বেকিং ছ'ডা, ভেনিলা এছেঞ্চ। এতিয়া মই প্ৰথমতে কণী দুটা আৰু চেনি একেলগে মই মিক্সিত ভাল ধৰণে পিচি ল'ম। এইখিনি মই কণী আৰু চেনি ভাল ধৰণে মিক্সিত পিচি ল'লোঁ। এতিয়া মই ইয়াত
ময়দাখিনি মিলাই দিম। এইখিনি ভাল ধৰণে এনেকৈ লৰাই থাকিম। ইয়াত মই এতিয়া বেকিং পাউডাৰ আধা চামুচ দি দিছোঁ। এতিয়া এইখিনিও ভাল ধৰণে মিলাই ল'ম। ইয়াত এতিয়া মই এয়া তেলখিনি ঢালি দিম। তেলখিনিও ভাল ধৰণে ইয়াৰ লগত মিহলি হ'ব লাগিব। এয়া মোৰ মিলাই হৈ গ'ল। এতিয়া মই ইয়াত ঢালি দিম এয়া গাখীৰ একাপ। এইখিনিও ভাল ধৰণে মিলাই ল'ম। তাৰপাছত ইয়াত দিম এচামুচ ভেনিলা এছেঞ্চ। এয়া মোৰ কেকৰ বেটাৰখিনি ৰেডি হৈ গ'ল। এনেকুৱা হ'ব লাগিব, বেছি ডাঠো হ'ব নালাগে, পাতলাও হ'ব নালাগে। এনেকুৱা হ'লে কেকটো ধুনীয়া হয়। এতিয়া মই এইটো কেকৰ বাতি লৈছোঁ। এইখন এখন বগা কাগজ, ইয়াত তলত মই তেল দি লৈছোঁ আৰু ওপৰতো তেল দি লৈছোঁ। এতিয়া মই কেকৰ বেটাৰখিনি ইয়াত ঢালি দিম। কেকৰ বেটাৰখিনি কেকৰ বাতিত ভৰাই হৈ গ'ল। এতিয়া মই এনেকৈ অলপ অলপকৈ থেপথেপাই দিম, নহ'লে ভিতৰত এয়াৰ সোমাই থাকে যে সেইখিনি এতিয়া ওলাই আহিব। এতিয়া মই এইটো কুকাৰত নি পেলাই বেক কৰিমগৈ। দুপৰীয়া ভাত পানী খাই আজৰি হ'লোঁ। আজি দুপৰীয়া ভাত বনাওঁতে মই লগতে কেকো বনালোঁ 4টা। আপোনালোকক প্ৰথমতে মই দেখুৱাইছিলোঁ এটা, পিছৰকেইটা ভিডিঅ' কৰা নহ'লে আৰু। যিহেতু মই কেকো বনাইছিলোঁ আৰু লগতে ভাতো বনাবলগীয়া হৈছে, চব অকলে অকলে কৰা, সেইকাৰণে ভিডিঅ' কৰা নহ'লে। এতিয়া এয়া আজৰি হৈ অকণ বহি লৈছোঁ। তাৰপাছত আকৌ আলহী আহিব আবেলি। আপোনালোকেও চাই থাকিব ভিডিঅ'টো শেষলৈকে। মই বনোৱা আজি কেককেইটা আপোনালোককো দেখুৱাওঁ, আহকচোন চাওক। কেককেইটা 4টা বনালোঁ। কেক চিম্পুল কেক হয়, এনেকৈ বনাইছোঁ মই 4টা। কেনেকুৱা হৈছে জনাবচোন কমেণ্ট বক্সত। গুড মৰ্ণিং। যোৱাকালি ভিডিঅ' কৰা নহ'লে আলহী অহাৰ বাবে
সেইবাবে থাকি গ'ল। আজি সেইকাৰণে আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমি যাবলৈ ওলাইছোঁ দুইখন ঘৰলৈ। আমি এতিয়া যাম, গাড়ী আহিব। তাৰপিছত ভাবিলোঁ আপোনালোককো দেখুৱাম। তেন্তে চাই থাকিব শেষলৈকে, ভিডিঅ'টো আৰম্ভ কৰোঁ। যাবলৈ ওলাইছোঁ, গাড়ীতে গৈ আছোঁ। এইটো গুডলু হয়। এয়া আমি ৰখি আছোঁ গেট খুলিবৰ কাৰণে। খুলি দিয়াহি নাই গেট। এয়া এতিয়া আমি যাবলৈ ৰেডি ঘৰলৈ। এতিয়া আমি এয়া গোলাঘাট টাউন পালোহি। এয়া গৈ আছোঁ। এতিয়া আমি মিঠাই লৈছোঁ। মানুহজন আহিছে, মই আৰু গুডলু। এয়া দুইখন ঘৰৰ বাবে মিঠাই লৈ লৈছোঁ। এইফালে মানুহ আহি আছে। বহুতো ধুনীয়া ধুনীয়া মিঠাই আছে। যাওঁতে সোমাই যাম। গৈ আছোঁ। এইগৰাকীয়ে হ'ল মোৰ মা, মৰমৰ মা হয়। এতিয়া মোৰ নিজৰ মা ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া গৈ আছোঁ মানুহজনৰ ঘৰলৈ, মোৰ শাহু মা ঘৰলৈ। এয়া গৈ আছোঁ আমি। এতিয়া আমি এয়া পালোহি সাউতলি বজাৰ। সাপ্তাহিক বজাৰ বহে। এইখন বহুত ডাঙৰ বজাৰ হয়।
ঘৰ আহি পোৱা বহুত সময় হ'ল। আজি আমি অহাৰ কাৰণটো হ'ল আজি আমাৰ ভতিজাজনীৰ 5মহীয়া মানে নিয়ম কৰিছে পঞ্চামৃত খোৱা, সেইবাবে আহিলোঁ। এয়া গোপিনী কেইগৰাকীমান মাতি নিয়মখিনি কৰা হৈছে। এইগৰাকী হ'ল আমাৰ ডাঙৰ বৌ হয়। এয়া ডাঙৰ বৌয়ে প্ৰথমে আৰম্ভ কৰিছে। এয়া ডাঙৰ বৌয়ে খুৱাব এতিয়া। এইগৰাকী হ'ল আমাৰ 3 নম্বৰ গৰাকী বৌ হয়। এয়া আমাৰ মোতকৈ ওপৰগৰাকী, আমাৰ সৰুগৰাকী হয়। এইগৰাকী মোৰ শাহুমা হয়। কাষতে আছে আইতা এগৰাকী আমাৰ ওচৰৰে। এয়া ঘৰৰ আমাৰ সন্মুখ ভাগ। সন্মুখৰ ফালে এয়া আমি এতিয়া মই পাছফালে গৈছোঁ। পাছফালে আমাৰ আজি খানা বনাই আছে। এয়া আমাৰ নবৌ ভায়েক হয়, ভায়েকে বনাইছে। এয়া মাংস হৈ গ'ল, লোকেল মুৰ্গী এয়া ৰেডি হৈ গ'ল। তাৰপাছত এইফালে আমাৰ আছে, এইফালে আমাৰ দাদা হয় আৰু এয়া আমাৰ তপন দা এইফালে বনাই আছে। আৰু বেছি সময় নালাগে আৰু হ'বলৈ, প্ৰায় হ'লেই খানা। এয়া আমাৰ ঘৰ হয়, মানুহজনৰ ঘৰ। এইফালে এয়া পাকঘৰ, গোটেই খেলি মেলি হৈ আছে। এইফালে মই ভিডিঅ' বনাই আছোঁ দেই। এয়া আমাৰ সৰু নবৌ, এয়া নবৌ মা এইফালে ওলাই এইকেইটা লুকাই আছে দেই। ৰুম আহি পালোহি, পাই মেলি গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ। আৰু আজিৰ দিনটো সঁচাকৈ বহুত ভাগৰি লাগিছে। এতিয়া অলপ সময় ৰেষ্ট লৈ তাৰপিছত ভাত ৰান্ধিবলৈ যাম। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়াহে মই দিয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাব। আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।